হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি বহুত দিনৰ মূৰত ভ্লগ বনাই আছোঁ। বহুত দিন হ'ল ভ্লগ চগ বনোৱা নাছিলোঁ। তাৰপিছত আৰু ক'তো যোৱাও নাছিলোঁ বহুত দিন। তাৰপিছত এতিয়া আমি আজি ছানডে হয়, আজিও ক'তো নাযাওঁ, ক'তো যোৱা প্লেন নাই। এই কিবা এটা খাব যাব লাগিছে নেকি? কিবা এটা খাব যাওঁ আৰু কিবা এটা খাই আহোঁ। আমি এনেই স্মৃতিও আহি আছে। তাৰপিছত আমি তিনিটাই কিবা কিবা খোৱাই হ'ল আৰু গাইছেতো ফুল খাই ভাল হৈছোঁ নেকি? ইমানো নাখাওঁ কিন্তু গাইছে এনেই জাষ্ট বনাই দিছোঁ আৰু ব্লগটো। তো চাই থাকক আপোনালোকে কি কৰোঁ। এইটো সৰু ব্লগ হ'ব চাগে, যদি পাৰোঁ অলপমান দীঘল কৰিব ট্ৰাই কৰিম। চাই থাকক। ইয়েছ নেকি? যাই কিনে লগ পাই আছোঁ। এতিয়া আমি যাই আছোঁ ৰেষ্টুৰেণ্টত যোৱাৰ লগত স্মৃতিক লৈ ফাৰ্ষ্টতে। আৰু এটা কথা আপোনালোকেতো গম পোৱাই নাই চাগে, মোৰ গাড়ীখন নাই। কাৰণ কি মোৰ ৰিচেণ্টলি এক্সিডেণ্ট হৈ গৈছিল গাইছ। লগতে মানুহ আছিল মোৰ ৰিচেণ্টলি এক্সিডেণ্ট এটা হৈছিল আমাৰ ইয়াতে টাৰ্ণিঙতে। তো তাৰ বাবে মোৰ গাড়ীখন এতিয়া লগত নাই, ছাৰ্ভিচিঙত আছে। ছাৰ্ভিচিঙত থৈ দিছোঁ। গোটেইখিনি কথা বুজাই কেনে ক'ম আপোনালোকক। এতিয়া মোৰ গাড়ীখন লৈ এতিয়া ইয়াৰ গাড়ীখন লৈ কেনে আহিছোঁ, স্মৃতিক লৈ লওঁ। চাই যাওক, তাইক লৈ লওঁ। এতিয়া পালোঁ, স্মৃতি ৰখি আছে বাইদেউ আগত। ৰেডি? হাই ব্ৰ'। হাই ব্ৰ'। গাড়ী চলাবা? মই চলাম নেকি? নামচোন একবাৰ ঘূৰিলোঁ গাড়ী থাকিলে সৰু চলি ড্ৰাইভাৰ হ'লে এনেকুৱাই বাইদেউক লৈ ল'লোঁ। কিবা ক'বা? জোৰকৈ কওঁ এতিয়া আমি ক'ত যাম? কিবা খাবলৈ যাম গাইছ। দেখা নাই এনেকুৱা অৱস্থা হৈছে আজি, মোৰ গাড়ী নাই, ইয়াৰ গাড়ী আমিতো সৰু সৰু হৈ থাকি। ত' গাইছ, আমি এই ৰেষ্টুৰেণ্টত আহিছোঁ। চাওক, এইখন জুইশাল ৰেষ্টুৰেণ্ট ইয়াতে আছে, এই 5 ষ্টাৰৰ কাষত ৰেষ্টুৰেণ্টটোৰ ওচৰত। ত' চাই থাকক। আমাৰ ভিতৰত আছে কাৰ্লক্স, তাৰপিছত এইয়া কাৰ্লক্স, এই হাইন আছে কিয়া, এইটো গাইছ। আমি এতিয়া আহি পালোঁ নেকি? বহিলোঁ না? এতিয়া কিবা অৰ্ডাৰ দিছোঁ। বেছি নালাগে। 300 দিলেও কি 300 নালাগে? কি 300? গাইছ কিবাকে প্ৰমোচনৰ পইচা কেইটা দি কিনে খাই আছোঁ গাইছ। চাই থাকক। এতিয়া কিবা কিবি আহিব। এতিয়া এখন খালী আছে গাইছ, চৌ মান্তৰ কৰি দিম। কিবা কিবি আহিব, মেনুখন আছে। বাইদেউ কিবা ক'বা নেকি তুমি? গাইছ মই ইনষ্টাগ্ৰামত দেখিছিলোঁ, বহুত ডাঙৰ বিগ ফেন। বিগ ফেন গাইছ। আৰু গাইছ কেইটামান গাড়ীখনৰ কথা কিবা ক'ম বুলি কৈছিলোঁ, সেইটো অলপ দেৰিকৈ ক'ম। এই চাওক অৱস্থাটো বেয়া হৈ আছে এতিয়া, অলপ দেৰিকৈ কৰিছোঁ। তেতিয়া অকণমান মানুহ আছে এতিয়া। কি পোক মচল দি আছে, মাৰি ল'ব নেকি গাইছ? কমেণ্টত এনে নিদে নিবি বুলি। ইনষ্টাগ্ৰামত বহুতে কমেণ্টত নিবা নিবি চাপৰি গাইছ, বুজি নাপাওঁ আমি চাপৰি নিবি নেকি? এনে ভেলি চাব গ'লে কিন্তু ভালেই হয়। ৱৰ্ড দুটাৰ মিনিংটো ভালেই হয়। ফকতীয়া কেইটামান আছে, সেই দুটা 95% 5% ফকতীয়া থাকে, জানে আপোনালোকে হয় না? য়েছ। বেংকত মই ফেমাছ নহয়। হা ইনষ্টাগ্ৰাম আইডিটো কৈ দি ফ'ল' কৰি দিবাচোন। ঘৰতে উইচ খাইছিলি নেকি তই? মোবাইলটো ইনকে দিছি গাইছ। দিদিকে মোবাইলটো ইনকে চাওঁ মুখখন চাওঁ। আহি গৈছে গাইছ, খানা আহি গৈছে। এইটো কি বুলি কয়? আৰু আহি আছে গাইছ ৰোলটো।
itu lain ya ada itu lah itu মই ধৰিবলৈ পিছত মই কি কৰিম কি কৰা অৰ্থ কি বেলেগ ঘূৰি আছে না বেলেগ আজি মস্ত মাতিম কিন্তু তামোল লগৰ চলি গ'লে এনেকৈ লুটে কেনেকৈ লুটে এবাৰ কৈ দিছোঁ হা কি লৈছে কি ল'লি তোক এই নকওঁ ক'লা নকওঁ ক'লা দুটা আনবি একেলগে মই বয়ফ্ৰেণ্ডৰ লগত আহিলি গাই কিমান দিন পিছত লগ পাইছোঁ মোৰ লগত কথা পাতিব লাগে কি কৰি আছে ফেচবুক চাই আছে চেনি চেনি মানে চেনি খাই আছে আমাৰ মানে খোৱা হ'লে আৰু অলপ নাই এই আমাৰ এটা কুকুৰাৰ সভা আছে মটৰ পনীৰ হ'ব আৰু আৰু আজি কি হাবি বুলি কৈছিলি কৈ দিছোঁ দেখুৱাই লাই যাওঁ আৰু আৰু চেলেঞ্জিং চাওকচোন গাইছ কিমান খাই খকুৱা দৈ খকুৱা আমাৰ খোৱা এক নম্বৰৰ কুকুৰা হয় এই খকুৱা হয় এক নম্বৰৰ কুকুৰা নগৰ খকুৱা হয় দেই সোনকালে খা সোনকালে খা মানে নৰ্মেল দোকানত খায় পাঁচখান খালা গাইছে কিন্তু তথাপি অকল নহয় একদৰে বুদ্ধি নহয় গাইছ ছাত্ৰী বুলি কৈ গৈছিলে এইটো তাক নিব্বা নিব্বি গাইছ এইটো নিব্বি এইটো নিব্বা ছাত্ৰী সঁচৰি যা জলদি যা এতে ধুনা হ'ব যা ফাইনেলি আমি খাই চাই ল'লোঁ হয় না তই খাইছা না কি খাইছা কৈ দিছোঁ একবাৰ গাইছ খাচী গাইছ বেয়া খাচী মাজত আমাৰ গাইছ ভিডিঅ'টো মানে অলপ ইনকমপ্লিট লগ হয় এইটো কাৰণ কিয় কচোন কিয় এইটো ইনকমপ্লিট লগ হয় এই মানে মাজতে খং কৰি কিনে এই সজাই পাইছিল আকৌ মই আনবা গৈছোঁ গাইছ এইগিলা মোৰ বাবু ভালে আছা বাবু তো গাইছ আমি মানে খাই লৈ কিনে আহি গ'লোঁ নেকি এতিয়া আমি ভিডিঅ' বনাব আহিছোঁ ইনষ্টাগ্ৰামৰ কাৰণে গাইছ চাই যাওক কিয় আহিলি এই গাইছ পাগলা আছে গাইছ আমি ইনষ্টাগ্ৰামত ৰিল চিল বনাই ল'লোঁ কিবা কিবি হয় নে নহয় কিবা কণ্টেণ্ট বনালে আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব তলত ইনষ্টাগ্ৰামৰ ইউজাৰ আই ডি দিয়া আছে হয় তলত ইনষ্টাগ্ৰামৰ ইউজাৰ আই ডি দিয়া আছে আমাৰ দুটাৰ ইয়াৰো দিয়া থাকিব তাতে কণ্টেণ্টবোৰ পাব আপোনালোকে ফ'ল' কৰি থৈ দিব নেকি হা এই ফটোত বাগানে ৰখি আছে গাইছ তো ভিডিঅ'টো আজি চাগে বেছি দীঘল নহ'ল আৰু যিখিনি পাৰোঁ আৰু অলপ দেখাম এই কণ্টেণ্ট চাই আছে আৰু অপোজিট লাগি আছে ষ্টাৰ্ট বাজি আছে সেয়ে তো চাই থাকক সেয়াই আৰু চাই থাকক আমি আহিলোঁ আৰু মই এইটো গাইছ আমাৰ চলি বুলি মই চলি ইহঁতৰ ৰিল চিল বনাই আহিলোঁ হয় ৰিল চিল বনালোঁ আমি খালোঁ যিমানখিনি পাৰিছোঁ দেখালোঁ মানে ইমান ভ্লগ বনাব আজিকালি লাজ লাগে দিয়কচোন গাইছ তথাপিও আৰু আজি বনালোঁ হয় ভালকৈ এই হঠাৎ আমাৰ কাজিয়া হৈ গৈছে গাইছ এই গুচি আহিছিল মাজতে তো সেইকাৰণে আজি মানে অলপমান প্ৰপাৰ নহ'ল ব্লগটো বেয়া চেয়া নাপাব আৰু গাইছ আৰু যোনে যোনে আমাৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব সেয়াই আৰু যিখিনি বাৰু দেখাই থাকিম দিয়ক নেকি এক বজাই আছোঁ এতিয়া চব সেয়াই গাইছ ঠিক আছে গাইছ ইনষ্টাগ্ৰামৰ ৰিলছ দেখা পাব আৰু দুদিন পাছত মজাকৈ আহি আছে গাইছ কি ক'বি গাইছ আমি ইমান খাই লৈ আহিলোঁ আকৌ ঠাণ্ডা কিন লাগিছে আচোন দেখাচোন আকৌ ঠাণ্ডা কিন লাগিছে গাইছ মানে খোৱা মানুহ দেখছে না গাইছ এনেকৈ গাইছ গাইছ বাই বাই লগ পাম আৰু কেতিয়াবা বাই বাই গাইছ क्या धुला गाइस क्या মোৰ পেঞ্চন ভবাই দিব কলা পেন একদম কলা হৈ যাম গাইছ এনে কলা
তো এতিয়া আমি যাই আছোঁ, আমি এতিয়া ক'ত যাম নাজানো। নাই গাইছ, মই ঘৰত যাম ফাৰ্ষ্টতে। মই ঘৰত যাই কিনে মই ড্ৰেছটো চেঞ্জ কৰিম, তাৰপিছত আহি যাম। সেয়ে আৰু বাইদেউ ব্লগটো এণ্ডিং কৰিব পাহৰি গৈছিলোঁ। এতিয়া এণ্ডিং কৰি দিলি মানে ঘৰত গৈছিল, ড্ৰেছটো চেঞ্জ কৰি আহিলে। মই ঘৰত নিছিলোঁ নেকি? হয়, ঘৰত গৈছিল, মই ভাবিছোঁ ড্ৰেছটো চেঞ্জ কৰি আহিছিলে। তো সেয়াই গাইছ, মানুহবিলাকে চাই আছে, মোৰ লাজ লাগে। ইয়াতে এণ্ডিং কৰি দিওঁ ব্লগটো মানে। আৰু মই আপোনালোকক মোৰ কাহিনীটো ক'ম বুলি কৈছিলোঁ। মানে কি হৈছিল, বহুত দিন ব্লগ অহা নাই ইউটিউবত। নাহা ৰিজন আছে, ফাৰ্ষ্টতে অহা নাই। তাৰপিছত আজি 10 দিনমান হ'ল মোৰ মানে এক্সিডেণ্ট এটা হৈছিলে মোৰ নিজৰ গাড়ীখন লৈ কিনে। তাৰপিছত এক্সিডেণ্টটো হোৱাৰ কাৰণে মই ব্লগ চগ বনাব পৰা নাছিলোঁ। ময়ো কেইদিনমান ঘৰতে আছিলোঁ, ৰেষ্ট লৈ আছিলোঁ, ক'তো যোৱাও নাছিলোঁ, জবতো যাব পৰা নাছিলোঁ। তাৰপিছত সেনেকৈ গাড়ীখনো ভাঙিল। সেইকাৰণে আজিতো মোৰ এতিয়া গাড়ী চাড়ী নাই গাইছ, ইয়াৰ গাড়ীত ধৰিব লগা হৈছে। এতিয়া কিবাকৈ ভাল পাইছোঁ অলপ। সেইকাৰণে বহুত দিন কি বুলি কয়, আমি ক'তো যোৱা নাছিলোঁ, একো খাব চাব যোৱা নাছিলোঁ। সেইকাৰণে আজি অলপ ভাল পোৱাৰ কাৰণে অলপমান খাবৰ কাৰণে ওলাই আহিলোঁ। তো সেয়াই এতিয়া আৰু ৰেগুলাৰ ভ্লগ চব পাই থাকিব আপোনালোকে। তো এতিয়াৰ পৰা ৰেগুলাৰ ভ্লগ আহিব। তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে ক'ব। মানে এনেই অলপমান নৰ্মেলি দিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ চবে। আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেও বহুতে ছাপোৰ্ট কৰি আছে। মই মানে ভিডিঅ' চিডিঅ' নিদিয়াকৈও মোৰ মানে ছাবস্ক্ৰাইবাৰটো বাঢ়িয়ে আছে। তো এনেকৈ যাতে মৰম দি যায় আপোনালোকে, আমি আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিম। তো চাই থাকিব গাইজ। বাই বাই আজিলৈকে, আৰু নেক্সট ব্লগত লগ পাম আপোনালোকক। নেকি বাই বাই।